হেল্ল' গাইজ, ভাল খবৰ। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা বহুতো অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ পদ মুকলি কৰি দিয়া হৈছে। গতিকে এই ভিডিঅ'ত সবিশেষ জনাম ক'ত পদবোৰ মুকলি কৰা হৈছে আৰু কেনেকৈ এপ্লাই কৰিব। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কিমান লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF টো ভালদৰে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF লাভ কৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে পদকেইটা আহিছে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা। দেখা পাইছে শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়, ইয়াত সকলোবোৰ উল্লেখ আছে বিজ্ঞাপন। আৰু এই পদকেইটা হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ, সকলোবোৰ উল্লেখ কৰিছে ক'ত ক'ত আপোনালোকৰ পদবোৰ খালী আছে। দেখা পাইছে ভালদৰে চাব পাৰিব। ইয়াতে দেখা পাইছে যথেষ্ট পদ খালী আছে। এই পদত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 44 ইয়াৰ্ছ, অৰ্থাৎ মেক্সিমাম 44 বছৰ আৰু মিনিমাম 18 বছৰ হ'ব লাগিব। তাৰ লগতে ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, যিসকলে অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ বাবে আবেদন কৰিব তেওঁলোকৰ কাৰণে শিক্ষাগত অৰ্হতা ইয়াত উল্লেখ আছে। দেখা পাইছে HS পাছ হ'ব লাগিব আৰু যদিহে HS পাছৰ কেণ্ডিডেট পোৱা নাযায় তেতিয়াহ'লে আপোনালোকৰ যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকক বাছনি কৰা হ'ব। আৰু যিসকলে অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা পদৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে শিক্ষাগত অৰ্হতা ইয়াত উল্লেখ কৰিছে, তেওঁলোক মেট্ৰিক পাছ হ'ব লাগিব। আৰু যদিহে মেট্ৰিক পাছৰ কেণ্ডিডেট পোৱা নাযায় তেতিয়াহ'লে যিসকলে ক্লাছ 9 পাছ কৰিছে তেওঁলোকক বাছনি কৰা হ'ব। আৰু আপোনালোকৰ ক্লাছ 9ৰ যোনখন চাৰ্টিফিকেট সেইখন স্কুলৰ পৰা অনা হ'ব লাগিব, লগতে তাত ইনস্পেক্টৰ অফ স্কুলৰ ছিগনেচাৰ থাকিব লাগিব, তেতিয়াহে সেইখন একচেপ্ট কৰা হ'ব। আৰু দেখা পাইছে যিসকলে আবেদন কৰে তেওঁলোক সেই ঠাইৰ বাসিন্দা হ'ব লাগিব আৰু তাৰ প্ৰমাণপত্ৰ আপোনালোকে দিব লাগিব যে আপোনালোকে সেই নিৰ্দিষ্ট ঠাইতে বসবাস কৰে। আৰু এই পদকেইটা আপোনালোকৰ মুকলি হৈছে হোজাই ডিষ্ট্ৰিক্টত। গতিকে আপোনালোকৰ য'ত য'ত ভেকেঞ্চিবোৰ খালী হৈছে সেই ঠাই আপোনালোক বাসিন্দা হ'ব লাগিব। দেখা পাইছে চৰ্তাৱলীত উল্লেখ কৰিছে 1 নম্বৰ পইণ্টত, অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকা পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল অংগনবাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ স্থানীয় মহিলা প্ৰাৰ্থী হ'ব লাগিব। গতিকে আপোনালোকে যি কেন্দ্ৰৰ কাৰণে এপ্লাই কৰে সেই কেন্দ্ৰৰ আপোনালোক স্থায়ী বাসিন্দা হ'ব লাগিব, অৰ্থাৎ সেই এলেকাৰ আপোনালোক স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে 6 নম্বৰ পইণ্টত উল্লেখ আছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিত আৰু বিভাগে যুগুতোৱা নীতি নিয়মৰ মাজেৰে মৌখিক সাক্ষাৎকাৰ ভিত্তিত সকলো পদৰ প্ৰাৰ্থী বাছনি কৰা হ'ব। গতিকে আপোনালোকে HSত বা মেট্ৰিকত তাৰ লগতে ক্লাছ 9ত যিমান মাৰ্কছ পাইছিলে সেইটোৰ ওপৰত ভিত্তি কৰি লগতে আপোনাৰ এটা ইণ্টাৰভিউ লোৱা হ'ব, সেই ইণ্টাৰভিউৰ ওপৰত ভিত্তি কৰি আপোনালোকক নিৰ্বাচিত কৰা হ'ব, অৰ্থাৎ আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু দেখা পাইছে 9 নম্বৰ পইণ্টত উল্লেখ আছে আপোনালোকে লগত কি ডকুমেণ্টছ দিব লাগিব। তাৰ কাৰণে আপোনালোকৰ নিজৰ শিক্ষাগত অৰ্হতা অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট দিব লাগিব। আৰু যদিহে আপোনালোকে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে সেই কাষ্ট চাৰ্টিফিকেট দিব লাগিব। আৰু দেখা পাইছে সকলোবোৰ উল্লেখ আছে। তাৰ লগতে আপোনালোকৰ বাসিন্দাৰ প্ৰমাণপত্ৰ লাগিব, যিহেতু এই পদৰ কাৰণে আপোনালোক স্থায়ী বাসিন্দা হ'ব লাগিব, সেইকাৰণে আপোনালোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ইয়াত বিচাৰিছে। গতিকে সকলোবোৰ আপোনালোকে লগত দিব লাগিব। আৰু যেতিয়া আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব তেতিয়া আপোনালোকৰ যিবোৰ অৰিজিনেল ডকুমেণ্টছ আছে সেইবোৰ লৈ যাব লাগিব, সেইবোৰ তাত চেক কৰা হ'ব। আৰু মই কৈছোঁৱে চিলেকশ্যন প্ৰচিডিউৰৰ বিষয়ে, আপোনালোকৰ ক্লাছ 10 বা 12ৰ মাৰ্কছ চোৱা হ'ব, তাৰ লগতে ইণ্টাৰভিউত যি মাৰ্কছ পায় তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু দেখা পাইছে 2 নম্বৰ পইণ্টত উল্লেখ আছে যদিহে কোনো অংগনবাড়ী কেন্দ্ৰৰ এলেকাত মুঠ জনসংখ্যাৰ 40% অধিক অনুসূচিত জাতি, অনুসূচিত জনজাতি বা চাহ জনজাতি সম্প্ৰদায়ৰ লোকে বসবাস কৰে তেতিয়াহ'লে সেই কেন্দ্ৰৰ অংগনবাড়ী কৰ্মী বা সহায়িকা পদত সেই সম্প্ৰদায়ৰ প্ৰাৰ্থীক বাছনি কৰা হ'ব। গতিকে গম পালে যদিহে 40%তকৈ বেছি থাকে তেনেহ'লে সেই ঠাইত তেওঁলোকৰ কাষ্টৰ বা তেওঁলোকৰ মানুহক এংগেজ কৰা হ'ব। বাকীবোৰ আপোনালোকে চাই ল'ব 4 নম্বৰ পইণ্টৰ পৰা যি দিয়া আছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 31 আগষ্ট। 31 আগষ্টৰ আগত আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এপ্লাই কৰিব হ'লে আপোনালোক যাব লাগিব যোনটো অফিচ আছে হোজাই ডিষ্ট্ৰিক্টৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ, তাত যাব লাগিব। তাত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি লগত যি ডকুমেণ্টছ মই ক'লোঁ সেই ডকুমেণ্টছবোৰৰ সৈতে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু লাষ্ট ডেট 31 আগষ্ট, গতিকে যদিহে আপোনালোক হোজাই ডিষ্ট্ৰিক্টৰ পৰা হয় তেনেহ'লে এইবোৰ পদৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যিহেতু ইয়াত আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, অৰ্থাৎ মৌখিক পৰীক্ষা হ'ব, তাৰ লগতে আপোনালোকে যি মাৰ্কছ পাইছিলে HSত আৰু HSLCত তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক নিৰ্বাচিত কৰা হ'ব। গতিকে এইটোৱে আছিল আজিৰ জব আপডেট। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।